নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দেখাম তেজপুৰৰ শিঙৰি গোপেশ্বৰ থানৰ অলপ কিছু পৰিৱেশ। আৰু এয়া ধুনীয়াকৈ দোকানৰ পৰা তেল বন্তি শলিতা ধুনীয়াকৈ কিনি ল'লোঁ আৰু এফালে ধুনীয়াকৈ বন্তি লগালোঁ। সেৱা সৎকাৰ কৰি লৈ আকৌ এফালে ল'ৰাই ত্ৰিশূল এপাত কিনিছিলোঁ, তাত ধুনীয়াকৈ সি ত্ৰিশূল পাত দান ভগৱানৰ ওচৰত দান কৰিছে। আৰু এফালে তাক ধুনীয়াকৈ সেৱা কৰাই ল'লোঁ আৰু আকৌ ধুনীয়াকৈ সেৱা সৎকাৰ কৰি ল'লোঁ। লৈ পেলাই আকৌ অলপ বাহিৰৰ পৰিৱেশটো আপোনালোককো দেখাওঁ। আৰু এইফালে চাওকচোন, এইফালে ধুনীয়াকৈ সেৱা সৎকাৰ কৰি ওলাই আহিলোঁ বাহিৰলৈ। আৰু এইফালে ওপৰত এভাগ আছে মন্দিৰ, এয়া দেখিছেনে ওপৰত, আৰু ধুনীয়াকৈ তাতো এভাগ বন্তি লগাই থৈ আহোঁ। আৰু এইফালে ৰাতিপুৱা ভাগ হয়, 6:30 বাজিছে, দোকান কিছুমান বন্ধ হৈ আছে। আৰু এইফালে ধুনীয়াকৈ বন্তি দি ল'লোঁ। লোৱাৰ পিছত আকৌ চাওকচোন ওপৰৰ পৰা দেখিছেনে, আৰু বান্দৰো আছে। আৰু এইফালে সৰু ল'ৰা ছোৱালী যোৱা কথা, এইফালে পাহাৰৰ ওপৰত উঠিছেগৈ। আৰু এইফালে পাহাৰৰ ওপৰত উঠিব মানা কৰিছে, তাত বাঘ ওলাই বুলি পোষ্টাৰ লিখা আছে। আৰু দেখিছেনে ৰাতিপুৱা 6:30 পৰিৱেশ, দোকান বজাৰ ইমান খোলা নাই। আৰু এইফালে সকলোৱে বন্তি চাকি দিব ওপৰত গৈ আছে। আৰু ইয়াত দেখিছেনে ওপৰত ডাঙৰ ডাঙৰ গছ, এইফালে পোষ্টাৰত লিখা আছে পাহাৰত নুঠিব বাঘ ওলাই বুলি। আৰু এইফালে দেখিছেনে, মই আপোনালোকক অলপ দেখাই দিছোঁ। আৰু এইফালে ল'ৰাটোৱে সেৱা কৰিবলৈ তাত বহি আছে। আৰু এইফালে সেই ওপৰৰ বিল্ডিংটোত আমি আছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ আহিছে, দোকান এখন দুখন খুলিছে। আৰু যিকেইখন দোকান খুলিছে সেইকেইখনৰ পৰাই মানুহে তেল শলিতা লৈ ভগৱানৰ ওচৰত চাকি জ্বলাইছেগৈ। আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব দেই। আজিলৈ বাই বাই।